হেল্ল' আজি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিলোঁ আৰু আমাৰ দেহা দেখিছেনে ধুনীয়াকৈ নাচি আছে। যিহেতু তাৰ বহুত বেছি গা বেয়া, কিন্তু তথাপিতো খেলি আছে আৰু যিহেতু মেডিকেললৈ লৈ যাম বুলি ভাবি আছোঁ। আৰু যিহেতু তাৰ বাপেক আহি পোৱা নাই, সেইবাবে আৰু বহুত বেছি আমনিও কৰিছে। যিহেতু দেউতাকক বিচাৰি আছে, যিহেতু বাপেক নাই ঘৰত, ডিউটিলৈ গৈছে আৰু সেইকাৰণে মানে ভিডিঅ' কৰিব লগা হ'ল। ভিডিঅ' বুলি ক'লে বহুত বেছিয়ে ভাল পায় আৰু দেখিছেনে এয়া কিমান ভাল পাইছে ভিডিঅ' কৰি আছোঁ যিহেতু। আৰু ভিডিঅ' নকৰিলে মানে কি হয়, না মোবাইল চাই থাকিবলৈ লাগে, নহ'লে মানে এনেকৈ ভিডিঅ' চিডিঅ' কৰি ফুৰিব লাগে। কাপোৰ চোলা পিন্ধিবলৈ হ'লেও ভিডিঅ' কৰিছোঁ বুলি ক'লে মানে কাপোৰ চোলা পিন্ধে, মানে খুব বেছিয়ে মোবাইলত ইণ্টাৰেষ্ট বহি গ'ল আৰু দেই, কি হ'ব নাজানো। আৰু এতিয়া দেখিছেনে এয়া, এইফালে আহা আহা এইফালে আহা। আৰু এয়া ভিডিঅ' কৰি আছোঁ বুলি মনটো বহুত বেছি মানে ফূৰ্তি কৰি আছে। আৰু যিহেতু নহ'লে বহুত বেছি আমনি কৰি আছিলে আৰু যিহেতু শুন এইফালে চাই দিয়া, চুমু এটা দি দিয়া চবকে, ভালকৈ দি দিয়া। তোমাৰ হাঁহা ক'ত হৈছে? ক'ত হৈছে? ইয়াত হাঁহ হৈছে নি? ভাল হ'ব দেই। আজি টিউচ ল'ব যাবা নি? যাবা? ভাল হ'ব দেই হাঁহ। আৰু ভিডিঅ'টি চাই থাকিব শেষলৈকে। আৰু মানে আজি কাম বনবিলাকো কৰিব পৰা নাই, তাৰ লগত লাগি থাকোঁতেই গৈছে দিনটো। মানে কোচৰ পৰা নানামেই, এতিয়াহে অকণমান নামিছে। মানে মনটো এতিয়াহে অকণ ভাল পাইছে চাগে, মানে মনতে লাগিছে আৰু ভাল পাইছে নিচিনা। খুব বেছিয়ে কাহ হৈ আছে। আহা আহা। কিন্তু মোৰ গাটো যদি ভাল পাই থাকে তেনেহ'লে আমনি নকৰে বাৰু, ধুনীয়াকৈ এনেকৈয়ে খেলি থাকে। এতিয়া যিহেতু গাটো বেয়া ন, সেইবাবে বহুত আমনি কৰি থাকে। শুন দিয়া, এটি মোৰ হয় দিয়া দিয়া দিয়া, ভাল ল'ৰা দেই। দুখ পালা? ক'ত দুখ পালা চাওঁ? ভাল হ'ব দেই। আৰু এতিয়া গৈ আছোঁ আপোনালোকক কৈছোঁ, যিহেতু দেহাক দেখাবলৈ গৈ আছোঁ। আৰু বতৰটো যিহেতু বহুত বেছিয়ে বেয়া, বৰষুণ দি আছে। আৰু দেখাক দেখাই দিছোঁ দেই আপোনালোকক। শুন, ক'ত গৈছা তুমি? টিউচ ল'ব গৈছা নি? তোমাৰ কি হৈছে? হাঁহা ক'ত হৈছে তোমাৰ? বাহিৰলৈ নামি যাবলৈকে চিন্তা হৈছে, বৰষুণ দি আছে আৰু দেহাক লৈ নামি যাব বেয়া হৈছে। আহি পাই গ'লোহি আমি এতিয়া মেডিকেল, আৰু দেহা আমি বাহিৰত বহুত বেছি ভিৰ হৈ আছে। এতিয়া ঘৰলৈ আহি আছোঁ, কিন্তু অহা অকণমান দেৰি হ'ল যে, সেইটো কাৰণে মানে আমাৰ এতিয়া ঘৰলৈ অহাও অকণমান দেৰি হৈছে। আৰু এয়া দেখিছেনে, আমি এতিয়া গৈ আছোঁ আৰু আন্ধাৰেই হৈ গ'ল ঘৰ পোৱালে। আৰু তাত যিহেতু ভিৰো হৈ আছিলে, আমাৰ ঘৰৰ পৰা ওলাই অহাও মানে অকণমান দেৰি হ'ল ন, সেইবাবে আৰু কিবা এটা খাবলৈ মন গ'ল, ইয়াতে সোমাই ল'লোঁ, যিহেতু বৰষুণৰ বতৰ। আৰু আমি পাই গ'লোহি এতিয়া ৰুম, আৰু পাই দেখিছেনে চুলিখিনি মেলি থৈ দিছোঁ, মানে তিতিলোঁ, বৰষুণ দি আছে ন, সেইটো কাৰণে অকণমান তিতিলোঁ। আৰু দেহা এতিয়া অকণমান দৰৱ চৰৱ খাই আৰাম কৰিছে, শুই আছে আৰু অকণমান ভাল পাইছে সি যিহেতু। আৰু মানে এইবিলাক কিনো কপালত উঠিছে, সৰু সৰু গুটি গুটি কিনো উঠিছে, আপোনালোকে জানে যদি কমেণ্ট কৰি ক'বচোন দেই, কি লগালে ভাল হ'ব জানো। এইবিলাক মানে যি লগালেও ভালেই নহৈছে। মানে তাত খাবলৈ মন নগ'ল, যিহেতু দেহা গা বেয়া হৈ আছিল ন, সেইকাৰণে ঘৰলৈকে লৈ আহিলোঁ। আৰু এইফালে চানা লৈ আহিলোঁ দোকানৰ পৰা, আৰু ধুনীয়াকৈ ঘৰতে বনাই খালোঁ চানা।